নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ৰিজাল্টৰ বিষয়ে। সেয়ে আপোনালোকে এই ভিডিঅ'খন লাষ্টলৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়ে বলক আমি আৰম্ভ কৰোঁ। সেয়ে আমি যাব লাগিব প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত। আমি গৈ আছোঁ আমাৰ গুগল ব্ৰাউজাৰত। তাৰ পিছতে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলটো খুলিবলৈ আমি GU পৰ্টেল বুলি টাইপ কৰিব লাগিব। GU পৰ্টেল। GU পৰ্টেল সাৰ্চ বাটনত ক্লিক কৰি দিব। তাৰ পিছতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন নতুন ৱেবছাইটৰ লিংকটো আপোনালোকে পাব। সেই লিংকটোত ক্লিক কৰি দিব। তাৰ পিছতে আপোনালোকে এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন এটা ৱেবছাইট, নতুন পৰ্টেল এটা হয়। সেয়ে আপোনালোকে এই পৰ্টেলৰ যোগেদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ৰিজাল্টটো চাব পাৰিব। প্ৰথমে আপোনালোকে এই বিএড ৰিজাল্ট অফ GU BED CET 2018ত ক্লিক কৰিব। তাৰপিছতে আমাৰ এইখন গৈ তলত গৈ ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ৰিজাল্টৰ আছে, এইটো ক্লিক কৰি দিব। তাৰ পিছতে এই চাক ডাউনলোড বটনত ক্লিক কৰি দিম। মই ডাউনলোড হৈ আছে, অকণমান অপেক্ষা কৰিব। ডাউনলোড হ'বলৈ অকণমান টাইম লাগিছে। ইয়াত ডাউনলোড হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াত অপেনত ক্লিক কৰি দিব। অপেন বুটামত ক্লিক কৰি আপোনালোকে এইদৰে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তাৰপিছতে এইটো চাওক, আপোনাৰ PDF এটা ফাইল আহি গ'ল। গুৱাহাটী ইউনিভাৰ্চিটি ৰিজাল্ট অফ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামিনেশ্যন 2018। তাৰপিছতে ইয়াত ইনষ্ট্ৰাকশ্যন কিছুমান দিছে, এইটো ভালদৰে পঢ়ি চাব। তাৰপিছতে চাওক, ইয়াত জুম কৰি চাওক, এপ্লিকেশ্যন নাম্বাৰ ইয়াত দিয়া আছে। আপোনালোকে ইয়াত চাৰ্চ বটনত গৈ ইয়াত চাৰ্চ কৰিব পাৰিব। তাৰপিছতে আপোনালোকৰ ৰোল নম্বৰ চাৰ্চ কৰিব পাৰিব। তাৰপিছতে আপোনালোকৰ ইয়াত নামো দিয়া আছে। তাৰপিছত ইয়াত আপোনালোকৰ কাষ্টৰ কেটেগৰীও দিয়া আছে। তাৰপিছত PWD হয়নে নহয় তাৰ বিষয়েও আছে। মাৰ্ক অবটেইনড ইন GU BED CET এক্সাম। তাৰপিছতে মেক্সিমাম এভাৰেজ মাৰ্কছ ইন UG আৰু এভাৰেজ মাৰ্ক ইন অবটেইন ইন UG। তাৰপিছতে এগ্ৰিড পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন UG ইয়াত আছে। মেক্সিমাম এগ্ৰিড মাৰ্কছ PG ইয়াত আছে আপোনালোকৰ। তাৰপিছতে ইয়াত এভাৰেজ মাৰ্ক PGৰ। তাৰপিছতে PGৰ থাকিলে আপোনালোকে PG বা UG যিকোনো ইয়াত থাকিব পাৰে। তাৰপিছতে এগ্ৰিড 30% এগ্ৰিড UG মাৰ্কছ। তাৰপিছত 30% এগ্ৰিড PG মাৰ্কছ, 70% GU BED মাৰ্কছ 70% লোৱা হ'ব। গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ পৰা আপোনালোকৰ 70% মাৰ্ক লোৱা হ'ব। তাৰপিছতে আপোনালোকৰ ৰেংক স্ক'ৰটো ইয়াত ওলাব। আপোনালোকৰ ৰেংকিংটো ইয়াত ওলাব। আপোনালোকৰ মেইন পইণ্টটো এইটো পইণ্ট চাই দিব। মেইনটো আপোনালোকৰ ৰেংকিং স্ক'ৰটো হয়। তাৰপিছতে আপোনালোকৰ ডেট অফ বাৰ্থ চাব পাৰিব। পাৰ্চেণ্টেজ অবটেইন, আপোনালোকৰ HSত পাৰ্চেণ্টেজ কিমান আছিলে তাৰ বিষয়ে ইয়াত আছে। তাৰপিছত আপোনালোকৰ HSL পাৰ্চেণ্টেজো ইয়াত দিয়া হৈছে। এনেদৰে আপোনালোকে নিজৰ বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। এইদৰে চাওক, বহুত আছে ইয়াত PDF, বহুত পেজ আছে। বহুত 15,000 টোটেল ষ্টুডেণ্টে দিছে বুলি শুনিছিলোঁ এই পষ্টটোৰ বাবে। সেয়ে চাওক আপোনালোকে
সেয়ে মোৰ ভিডিঅ'টো ইমানে এই ভিডিঅ'খন লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব